তাৰ কাৰণে দাবী মানে মেমৰেণ্ডাম CMৰ হাতত দিব বুলি শুনা পাইছোঁ। কিমান কি মানে কি হয় নাজানো, শুনা পাইছোঁ। যিহেতু ভোগদাবাৰীৰ লগত মোৰ ঘৰটো সংলগ্ন, ভোগদাবাৰীৰ মানে বিষয়ববীয়াবোৰ আছে সেই কমিটিত। মানে মেইনলি ভোগদাবাৰী গাঁৱৰ মোৰ লগত সদায় থকা দাদাই ৰাজাকা, তেখেতে সম্পাদক হয় বোলে। তেখেতৰ মুখৰ পৰা গম পাইছোঁ। চাওক, তামোল বাগান, এই ননী পথাৰ বেলি ওলালে। এনেকুৱা নিচিনা পৰিস্থিতি। এতিয়া ঘৰৰ বাৰীত আমি লগা হ'লেও মানে গছ ফালিব নোৱাৰোঁ। মেচিনৰ শব্দ শুনা পালেই কোনোবা নহয় কোনোবা মানে লগাই দিবই। এনেকুৱা নিচিনা মানুহৰ মাইণ্ডবিলাক ঠেক হৈ গৈছে, নেৰ' মাইণ্ডেড হৈ গৈছে। মানে কোনোৱে কাৰো মানে ভালটো হোৱাটো নিবিচাৰে আৰু লগাই দিবই কোনোবা নহয় কোনোবা। এতিয়া মানে নেচাৰ হৈ গৈছে আৰু মোক কাটিব নিদিলে মইনো কিয় কাটিব দিম, সিহঁতে ময়ো লগাম, এনেকুৱা কি উপায় নাই। এতিয়া আৰু পৰিস্থিতি লৈ আৰু মিলি যাব লাগিব আৰু। ফ্লেক্সবোৰ কিয় লগাইছে বুলি ভাবিছেনে আপোনালোকে? নাই, এনেই আৰু চোৱা চিতা চোৱাত ভাল লাগক বুলি, বেলেগ একো অৰ্থ নাই ইয়াতে। আমাৰ এই JFMCৰ আণ্ডাৰত ৰাস্তাৰ পাৰে পাৰে গোকুল গছ, নাৰিকল গছ, বিভিন্ন গছ ৰোৱা হৈছে। ডাঙৰ হ'লে আৰু বহুত ভাল লাগিব চাই, গৰমত বহি ভাল লাগিব ৰাস্তাৰ পাৰত। চেষ্টা কৰিছে আৰু কমিটিখনে, ৰাংচাপাৰাৰ নিচিনা ক্লিনেষ্ট ভিলেজ হ'ব নোৱাৰিলেও বা কৰিব নোৱাৰিলেও তাৰ আধাটো হ'ব। তামোল গছবিলাক প্ৰায় ডাঙৰেই হৈছে। এইখন আমাৰ কোণাটোৰে চুবুৰীটোৰে এনে অংশ হিচাপত মাতি ৰাখিছে, সংৰক্ষণ কৰিছে। ইয়াৰ লাও বাগান কোনোবাই বেলেগ ৰুইছে। আমাৰ লাই মূলা পেলাইছে এতিয়া, লাও। ভিডিঅ' কৰি আছো দেই। এইয়া লাই মূলা তুলি আনিল বুঢ়া বুঢ়ী হাল, এতিয়া বকো বজাৰত বিকিবা নিব। ডেইলি ডিউটি, পুৱা চব্জি গোটাব আৰু বকত নিব। ডেইলি জীৱিকা আমাৰ গাঁৱলীয়া। পানীলাও, এতিয়া পানীলাও আৰু ভোল ৰুব নোৱাৰে, লগা সময়তে গোটেই মৰি যায়। এনেকৈ তাতে বহুতখিনি মৰিল আছে এতিয়াও, খৰচা কিন্তু উঠিও কিছু লাভ হ'ব চাগে। চেহেৰা কিন্তু ভালেই হয়। আমাৰ ঘৰৰ এইখিনি পিতাই আলু খোৱা মূলা দিছে চাগে। এইখিনি লাইনকৈ শাৰীকৈ, আৰু এইবিলাক লোকেল নেচেৰা হয়। মই তাতে দিছোঁ, আপোনালোকে দেখিছে মোৰ আগৰ ভিডিঅ'ত। আৰু এইবিলাক ফুলকবি ৰৈছে, আমাৰ হয় এইবিলাক। ইফালে সেইটো চাইনিজ কেবেজ হয় চাগে। ষ্টেপ বাই ষ্টেপ দি আছে আগৰ পৰাই, লাই মূলা এইবিলাক গোটেই মূলা হয় ভাত খোৱাৰ কাৰণে। এইটো চোতা বেহৰ আছিলে, বেহৰখিনি উঠাই শেষ। এতিয়া এইখিনি মূলাখিনি বিকিব। সেইটো পাৰে আৰু মূলা গলি আছে।
ভকত ডেইলি লৈ যায় আছে। আপোনালোকে জানে, মই আগৰ ভিডিঅ'ত কৈছোঁ চাগে, আমাৰ মা নিজে বিক্ৰী কৰে। ঠিক আছে, সময় হৈছেহি, স্কুলতো যাব লাগে চলিটোক থ'বৰ কাৰণে, বাবাক থ'বৰ কাৰণে। ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমান দীঘল নকৰোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, কিন্তু নাপাহৰিব কমেণ্ট কৰিব কাৰণে, লাইক মাৰিব আৰু সকলোৱে শ্বেয়াৰ কৰিব। আৰু আপোনালোকক আকৌ এবাৰ কৈছোঁ, শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।